लग जा गले कि फिर ये हंसी रात हो ना हो, शायद फिर इस जन्म में मुलाकात हो ना हो। এইটো গান মই প্ৰতিদিনেই গাইছিলোঁ, তাৰ লগত কল কৰা আগমুহূৰ্তত আৰু কলটো ডিছকানেক্ট কৰা পাছতো। নাজানো কিয় গানটোৱে মোক তাৰ প্ৰেমত প্ৰেমিকা হৈ থাকিব শিকাইছিল। এটাইন কি পালোঁ ক, বিট্ৰেল। ভালপোৱাবোৰ যদি এদিন মৰহিব লগাই আছিল, হৃদয়ত ফুলিব লাগে কিয়? সি মোক ব্ৰেকআপ দিয়াৰ পৰাই মই বুকুত বিষাদৰ কঠোৰ বোজা এটা লৈ ফুৰিছোঁ জান। কিন্তু নিবিচাৰোঁ, মোৰ ভাগৰ লাগিছেও বহুত। তাৰ মোৰ মেছেজৰ অল chat list ডিলিট কৰিলোঁ, ইভেন গেলেৰীৰ পৰা পিক্স এণ্ড ভিডিঅ'ছো ডিলিট কৰিলোঁ। ষ্টিল আই কান্ট ফৰগেট হিম। নাও হোৱাট শুড আই ডু? উফ। একচুৱেলি কি জান, সি মোৰ প্ৰেম নাছিল, ই হ'বই নোৱাৰে প্ৰেম, নিচা আছিল। সেইবাবে মই বলিয়া হৈ আছোঁ তাক নোপোৱাৰ বাবে কাষত। এই জেণ্টেলমেন হৈ সি মোক এপ্ৰ'চ কৰিছিল। তাৰ বিহেভিয়াৰ এণ্ড মেনাৰবোৰ দেখি মই তাক হৃদয়ত স্থান দিছিলোঁ। আৰু এতিয়া চানা বে, সি সুখতকৈও সুখী হওক তাৰ বাবে মই সকলো সঁপি দিলোঁ তাক, আমাৰ সঁচা প্ৰেমৰ খাতিৰত। এণ্ড তাৰ ইণ্টাৰনেল ডিজায়াৰবোৰ ফুলফিল হোৱাত হি জাষ্ট মুভড অন। আজিকালি কি জান, প্ৰেমবোৰত সততা কম, প্ৰতাৰণাহে বেছি। বাৰু বাদ দে থ মোৰ কথা, তোৰ কথা ক। তই যেতিয়া মোৰ কাষত থাক ন, মই উশাহ সাহসেৰে ল'ব শিকোঁ। তই ভাবিছ চাগে মই বহুত চেলফিছ বুলি। ভাবিব পাৰ, মোৰ একো ফৰক নপৰে। কিয় জান, তই মোক যিমান বুজি পাৱ ন, সিমান মোক হৃদয়খনেও বুজি নাপায়। তই মোৰ বেষ্টেষ্ট এণ্ড বেষ্টেষ্ট ফ্ৰেণ্ড হয়। আউজিব দে না তোৰ পিঠিখনত, ঠিক আগৰ দৰেই। ৰুমালখন ল। এনেকৈ যে মোৰ সন্মুখত কান্দি নাথাকিবিচোন। তই জানই দেখোন মই বৰষুণ ভাল পাওঁ, নিয়ৰো ভাল পাওঁ, কিন্তু তোৰ দুচকুত চকুলো মুঠেই নহয়। ল ৰুমালখন ল। চাচোন আনে দেখিলে কি বুলি ক'ব। কান্দুৰি মুচি ল চকু পানীখিনি। তোৰ এটা কথা মনত আছেনে বাৰু? তই যে কৈছিলি মই বৰষুণত তিতি বহুত ভাল পাওঁ, আজিও তিতিম। তয়ো তিতি চাবিচোন। মোৰ অনিচ্ছা স্বত্তেও তোৰ কথা ৰাখিবলৈ গৈ মই বৰষুণত ভিজিছিলোঁ, কিন্তু মোৰ জ্বৰ উঠিছিল সেইদিনাখন। আৰু তোক কোৱাত তই সহানুভূতি ভাৱ দেখুওৱাৰ পৰিৱৰ্তে হাঁহিছিলি। নাজানো কিয় তোক দেখিলে প্ৰতিবাৰে আমাৰ স্কুলৰ সময়বোৰৰ কথা মনত পৰি যায় জান। তই অনা টিফিনটোৰ পৰা যে মোক কেনেকৈ খাব দিয়, আৰু মই অনা ছাতিটোৰ তলত যে দুয়োটা একেলগে স্কুলৰ পৰা ঘৰলৈ উভতি আহোঁ। উফ, কি যে দিন আছিল সেইবোৰ। তোক মোৰ ছিক্ৰেট এটা কওঁ শুন। তোৰতো মনত আছে চাগে নিশ্চয়, তোক যে মই প্ৰপ'জ কৰিছিলোঁ। তই কৈছিলি চৰ লাগে তোক, মই হেৰুৱাব নিবিচাৰোঁ তোক কাজিয়া, অভিমান আৰু সন্দেহ কৰি। মোৰো বহুত খং উঠিছিল সেইদিনাখন, তোকো চৰ দিব মন গৈছিল সেইদিনাখন। ভাল নাপাৱে যদি মোক মৰ্ণিং কল কৰি প্ৰত্যেক দিনা জগুৱাই দিয় কিয়? মোক তহঁতৰ ঘৰত মাতি নি মোৰ কাষত বহি হৰৰ মুভিজবোৰক চাওঁ কিয়? ইভিনিং মোক ফুচকা খাবলৈ কিয় লগ ধৰ? নাই নেকি তোৰ কোনোবা আপোন? কিন্তু মই লাহে লাহে বুজি পালোঁ, ফিলিং অফ লাভ ইজ টেম্পৰেৰী বাট আৱাৰ ফ্ৰেণ্ডশ্বিপ ইজ পাৰ্মানেণ্ট। মই আগতে যে এক্সাম হ'লে লিখিবলৈ তোৰ পৰাই পেনটো বিচাৰোঁ, আজিও বিচাৰিব মন গৈছে। তই হেৰাই পেলোৱা মুখৰ হাঁহিটো দে না চাওঁ প্লিজ। চা মাইনা, মই এইবোৰ ইমেচিয়ৰ এটিটিউড অলপোৱে ভাল নাপাওঁ। তোৰ দেউতাৰা 2 বছৰে হ'বহি বিচনাৰ পৰা উঠিব নোৱাৰা, হাৰ্টৰ ডিজিজৰ বাবে। আৰু তই সেইবোৰ প্ৰব্লেম আওকাণ কৰি তোৰ ৰিলেশ্যনশ্বিপ, তোৰ ইম'শ্যনছ, তোৰ ছেডনেছ, এইবোৰ লৈ কি মানে মই কৰি আছোঁ।
তোক নিজৰ বুলি ভবা প্ৰতিজন মানুহে তোৰ লগত আছে আৰু সদায় থাকিব। নিজৰ মানুহবোৰৰ লগত সুখী হ'ব শিকচোন। অচিনাকি আলহীজনৰ পৰা দুদিনীয়া আনন্দ কিয় বিচাৰ? কি জান, জীৱনৰ সৰু সৰু মমেণ্টবোৰৰ পৰাই সুখবোৰ বিচাৰি ল'ব শিকিবিচোন। কিছুমান বেয়া অভিজ্ঞতাৰ পৰাইতো আমি ভাল অভিজ্ঞতাবোৰ পাওঁ ন। হ'ব দে, এতিয়া দুখৰ উপবাস বহুত হ'ল, এতিয়া অলপ ওচৰলৈ আছোন। তোৰ বিষাদবোৰক আউজি ল'ব দেচোন মোৰ পিঠিখনত আগৰ দৰে।